ICICI Bank आरो ICICI फाउन्डेशना रायजो राजाफोरनि सिबिथायनि थाखाय BTC सरकारनो गंनै एम्बुलेन्स दान होदों। देहा सिबिथायनि बिथिङाव BTC सरकारखौ हेफाजाब खालामनाय आरो सरासनस्रा रायजो राजाफोरनो खाबु होनायनि असिलायै दिनै ICICI बेंकनि मावख'गिरिफोरा BTC सेक्रेटारियेट मावखुलियाव BTC सरकारनो गथायनानै होयो गंनै मबाइल मेडिकेल इउनिट एम्बुलेन्सखौ। ICICI बेंकआ दान होनाय एम्बुलेन्सखौ आजावो आरो एम्बुलेन्सखौ बेखेवनानै होयो BTCनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। ICICI বেংকৰ তৰফৰ পৰা দুখন MMU মোবাইল মেডিকেল ইউনিট আমাৰ বড়োলেণ্ড চৰকাৰক তেখেতসকলে দিছে। আমাক বহুত প্ৰয়োজন সময়ত য'ত বানপানীৰ পিছত এতিয়া বিভিন্ন অঞ্চলবিলাকত মানুহৰ মাজত সৰু সুৰা বেমাৰ দেখা দিছে আৰু আমাৰ ডক্টৰৰ খুব নাটনি হয়। তো সেইকাৰণে সেই অঞ্চলবিলাকত গৈ পেলাই ৰাইজক ট্ৰিটমেণ্ট কৰিবলৈ আমাক তেনেকুৱা এটা বাহনৰ খুব প্ৰয়োজন আছিলে আৰু এই বাহনত সকলো ফেচিলিটি আছে। তাত ডক্টৰে বহি পেলাই ধুনীয়াকৈ OPD পেচেণ্টবিলাকক হস্পিটেলত কেনেকৈ ট্ৰিটমেণ্ট কৰে তেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰিব। গতিকে এই এটা ডাঙৰ মহান এটা ছাপোৰ্ট আমাক দিয়াৰ কাৰণে ICICI বেংকক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি আমাৰ অঞ্চলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিব পাৰিম আৰু ICICI বেংকক আমি কৈছোঁ যে তেখেতসকলৰ ৰাইজক লৈ পেলাই বা সমাজক লৈ পেলাই যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক আমাৰ BTR গভৰ্ণমেণ্টে আমি একেলগে কাম কৰিম আৰু এনেকুৱা সময়ত এই ছাপোৰ্টটো দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। BTR চৰকাৰৰ পৰা আমি যোৱা বছৰৰ পৰাই ৰোগ নিৰ্মূল BTR এটা মিছন আৰম্ভ কৰিছোঁ। তাত বহুতখিনি দুখীয়া পেচেণ্টবিলাকক আমি ছাপোৰ্ট কৰি আছোঁ আৰু এই বছৰ আমি আৰু BTR হেল্থ ইজ ৱেল্থ এটা মিছন আৰম্ভ কৰিম, য'ত নেকি কিডনী আৰু কেঞ্চাৰ পেচেণ্টবিলাকক মিনিমাম এটা হেল্প প্ৰত্যেকটো সমষ্টিত দিয়াৰ কাৰণে এটা আঁচনি আমি লৈছোঁ আৰু ইয়াৰ লগতে যিখিনি আমাৰ প্ৰাইমাৰী হেল্থ চেণ্টাৰ বা বিভিন্ন হেল্থ চেণ্টাৰবিলাক গাঁওবিলাকত আছে যথেষ্ট জৰাজীৰ্ণ অৱস্থা হৈছে, সেইবিলাক যিমান পাৰোঁ এই বছৰ ৰিন'ভেশ্যন কৰাৰ কাৰণে আমি ঠিক কৰিছোঁ। এইবিলাক ৰিন'ভেশ্যন কৰিব পাৰিলে আমাৰ পাব্লিকে গৈ পেলাই ওচৰতে ভাল ট্ৰিটমেণ্টবিলাক ল'ব পাৰিব। আমাৰ মূল মটটো হৈছে কি কোনো পেচেণ্ট হস্পিটেলত অহাৰ পিছত ৰিটাৰ্ণ যাব নালাগে। বহুত সময়ত আমি শুনিবলৈ পাইছোঁ যে সৰু সুৰা বেমাৰবিলাককো আমাৰ কিছুমান হস্পিটেলত ট্ৰিটমেণ্ট নকৰে, তেখেতসকলক ফিৰাই পঠায়, কোনোবা প্ৰাইভেট প্ৰেক্টিশ্যনাৰৰ তাত পঠাই দিয়ে। চ' সেইবিলাক আমি এই বছৰত যথেষ্ট গুৰুত্ব দিম বুলি ভাবিছোঁ আৰু সেইকাৰণে BTR অঞ্চলত এতিয়াও আমাৰ ইণ্ডেক্সবিলাক চালে খুব পেথেটিক দুখ লগা অৱস্থা হৈ আছে। তো এইটো কেনেকৈ আমি পাৰ হ'ব পাৰোঁ বেলেগৰ লগত বা বেলেগ অঞ্চলৰ লগত তেনেকুৱা হেল্থ ছাৰ্ভিচটো ডেভেলপ কৰাৰ কাৰণে আমি এইবাৰ কাম কৰিম। বানপানী হৈ বহুত 80,000 খেতিয়কৰ মানে লষ্ট হৈছে আৰু বহুতখিনি প্ৰায় লাখ হেক্টৰ মাটি আমাৰ লষ্ট হৈছে। তো এতিয়া এইখিনি আজি আমাৰ এক্সিকিউটিভ কাউন্সিলত আমি আলোচনা কৰিম যে এই যিটো আমাৰ লষ্ট সেইটো আমি কেনেকৈ ঠিক কৰিব পাৰোঁ আৰু ইয়াৰ লগতে বহুতখিনি মাথাউৰি ভাঙি গ'ল। কিছুমান মাথাউৰি বহুত পুৰণা মাথাউৰি, সেইবিলাক ৰিপেয়াৰিং হোৱা নাছিলে আৰু কিছুমান নতুন অঞ্চলত এইবাৰ ইৰোশ্যনটো বাঢ়িছে। এইবাৰৰ যিটো বৰষুণ আছিলে ইয়াৰ কোৱান্টিটিটো বহুত বেছি আছিলে আৰু ভূটান পাহাৰটো ওচৰত হোৱাৰ কাৰণে বহুত কাৰেণ্টত আহে, ৰিভাৰবিলাক মানে বহুত ইৰোশ্যন কৰে। এইবিলাক আমাৰ কাৰণে বহুত ডাঙৰ সমস্যা। তো সেইকাৰণে এই সমস্যাৰ দুটা সমাধান আমি ওলাইছোঁ। এটা হ'ল টেম্পৰাৰী মেজাৰমেণ্ট। এতিয়া যিবিলাক এম্বেংমেণ্ট টিংবান দি পেলাই ৰাখিব পৰা যায় আৰু বাকী থকা দিনখিনিত খেতি কৰিব পৰা যায়, সেইটো অলপ চিন্তা কৰা হৈছে আৰু পাৰ্মানেণ্ট চলিউশ্যন সেইটো অসম চৰকাৰৰ লগত আমি আলোচনা কৰি এই আমাৰ নদী যিখিনি নদীয়ে আমাক বহুত বেছি ক্ষতি কৰে সেই নদীখিনি কেনেকৈ পাৰ্মানেণ্ট এটা চলিউশ্যন কৰিব পৰা যায়, মেনেজ কৰিব পৰা যায়, ইয়াৰ কাৰণে আমি আজি ইচিত কিছুমান ডিচিশ্যন ল'ম। ফ্ৰম বেংক ছাইডৰ পৰা জাষ্ট ইটছ এ জেষ্টাৰ হয়, ইয়াতে কোনো স্কিম তেনেকুৱা নাই আমাৰ, জাষ্ট ইটছ এ জেষ্টাৰ টু BTR গভৰ্ণমেণ্ট এণ্ড টু দ্য পিপল অফ BTR ফ্ৰম ICICI। কি দিলে? MMU দিয়া হৈছে, মোবাইল মেডিকেল ইউনিট দিয়া হৈছে, সেইটোৱে হৈছে আৰু ফাউণ্ডেশ্যনৰ পৰা দিয়া হৈছে।